17 বছৰ BPF শাসন কৰিলে কিন্তু অডিটৰিয়াম এখন যে লাগে সেইটো কথা ভাবিব নোৱাৰিলে। আজি বোলে 1 মাহ হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অহা নাই, 2 মাহ হ'ল অহা নাই, ক'ৰবাত শিলিগুৰিত বহি ফাইল চাইন কৰিছে, ক'ৰবাত কৰিছে, এই কথাবিলাক শুনি আছিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ আশীৰ্বাদত আজি বড়োলেণ্ডত আমি 4 বছৰ সম্পূৰ্ণ 4 বছৰ আমি শান্তি পাবলৈ পাইছোঁ। আমি বিটিআৰ অঞ্চলত স্থায়ী শান্তি ঘূৰি অহাৰ পিছত যিবিলাক উন্নয়নৰ কাম কাজবিলাক হ'ব লাগে, বিভিন্ন আঁচনিবিলাক হ'ব লাগে, বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক হ'ব লাগে, সেইটো অলপ গুৰুত্ব দিয়া গৈছে। আৰু সেইকাৰণে এতিয়া স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা লৈ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাৰ যিবিলাক মন্দিৰ আছে, থানচালি আছে, সেইবিলাক গীৰ্জা আছে বা মছজিদ আছে, এইবিলাক নিৰ্মাণ কৰাৰ পৰা আদি কৰি বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী সমাজে কেনেকৈ সুস্থিৰভাৱে শান্তিভাৱে ইয়াত বসবাস কৰিব পাৰে, ইয়াৰ কাৰণে চিন্তা কৰি বিভিন্ন আঁচনি লোৱা হৈছে। বিটিআৰ অঞ্চলত যাতায়াতৰ অৱস্থা খুব বেয়া আছিলে, সেইটো কেনেকৈ ভাল কৰিব পাৰে ইয়াৰ কাৰণে আমি বহুতখিনি আঁচনি লোৱা হৈছে। আৰু আমি চাইছোঁ যে প্ৰত্যেকটো গাঁও অঞ্চলত ৰাইজক কিছুমান অনুষ্ঠানৰ প্ৰয়োজন হয়, যি অনুষ্ঠানটো হ'লে ৰাইজে বহুত ভালকৈ কাম কৰিব পাৰে। ইয়াৰ ভিতৰত যিটো আমাৰ APJ আব্দুল কালাম ডাঙৰীয়াই এটা আঁচনি আনিছিলে পুৰা বুলি, প্ৰভিজন অফ আৰ্বান এমিনিটিজ ইন ৰুৰেল এৰিয়া, মানে আমি টাউন অঞ্চলত গ'লে চব দেখিবলৈ পাওঁ, গাঁৱত বহুত অনুষ্ঠান নাথাকে। গতিকে গাঁৱত যাতায়াতৰ ব্যৱস্থা সেইটো আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ, প্ৰত্যেকটো গাঁৱত যাতে ৰাস্তা পদূলি বনাব পাৰোঁ। ইয়াৰ পিছত শিক্ষা অনুষ্ঠানটো যাতে ঠিক হয়, মাৰ্কেট প্লেচবিলাক যাতে ঠিক হয়, স্পৰ্টছৰ কাৰণে 40টা সমষ্টিত 40টা মিনি ষ্টেডিয়াম বনাবলৈ গৈ আছোঁ। ইতিমধ্যে 12খন হৈ গ'ল, বাকীখিনি আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। 40টা সমষ্টিত মিটিং কৰিবলৈ বহিবলৈ জাগা নাছিলে, যি দলে নহওক কিয়। 17 বছৰ BPF শাসন কৰিলে কিন্তু অডিটৰিয়াম এখন যে লাগে সেইটো কথা ভাবিব নোৱাৰিলে। এতিয়া সেইকাৰণে আমি এখন নহয় 40টা সমষ্টিত 40খন আমাৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ নামত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। আজি মই প্ৰথমখন কালাইগাঁৱত অলপ আগতে অপেনিং কৰি আহিলোঁ আৰু বাকীবিলাকৰো নিৰ্মাণ কাৰ্য চলি আছে। VCDC অফিচবিলাক নাছিলে, এতিয়া 100% VCDC অফিচ নিৰ্মাণ কৰা হ'ল। ক'ৰবাত আগৰ চৰকাৰৰ দিন আধৰুৱা কৰা এটা দুটা আছে, কিন্তু সেইখিনিকো আমি কমপ্লিট কৰিবলৈ গৈ আছোঁ। 220খন আমি জ্ঞান কেন্দ্ৰ নলেজ চেণ্টাৰ নিৰ্মাণ কৰিলোঁ আৰু সেই জ্ঞান কেন্দ্ৰত ৱাইফাই থাকিব, কিতাপ পত্ৰ থাকিব। তাত আমাৰ জ্যেষ্ঠসকলে, ছিনিয়ৰসকলে হওক, মহিলাই হওক, ছাত্ৰ ছাত্ৰী হওক, তাতে আহি কিতাপ পঢ়িব পাৰিব আৰু অনলাইন তাৰ পৰা মেল মিটিং ট্ৰেইনিংবিলাক কৰিব পাৰিব। ইয়াৰ বাহিৰে হস্পিটেলবিলাক ৰিন'ভেশ্যন কৰা, স্কুলবিলাক ৰিন'ভেশ্যন কৰা, প্ৰত্যেকটো বিষয় আমাৰ মানৱ সমাজটো আগুৱাই যোৱাৰ কাৰণে আৰু ভালকৈ ইজ অফ লিভিং ভালদৰে যাতে জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে আন্তঃগাঁথনি নিৰ্মাণ আৰু বেছিক ফাউণ্ডেশ্যনটো নিৰ্মাণ কৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ মূল কথাটো হৈছে যে শান্তি ঘূৰি আহিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ আশীৰ্বাদত আজি বড়োলেণ্ডত আমি 4 বছৰ সম্পূৰ্ণ 4 বছৰ আমি শান্তি পাবলৈ পাইছোঁ, বহুত বছৰৰ পিছত। গৃহমন্ত্ৰী ডাঙৰীয়া আমাক সদায় আশীৰ্বাদ কৰে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সঘনে আমাক খবৰ লয়, বিভিন্ন কাম কাজবিলাক তেখেতে কৰিবলৈ আমাক উপদেশ দিয়ে। এই হিচাপে আৰু বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণ, দল সংগঠন চব মিলি আমাৰ চৰকাৰখনে এই কামখিনি কৰিব পাৰিছোঁ। গতিকে এই নতুন বছৰত আজি এই গেলাবিল VCDCত আমি ধনশ্ৰী ঘাটত এই অঞ্চলৰ ৰাইজৰ কাৰণে সৰু এটা গিফ্ট, ইয়াত 5 কোটি টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণ হ'ব। কিন্তু মই আজিয়ে কৈ থৈছোঁ যে ইয়াত যিসকল আছে আমাৰ EM ডাঙৰীয়াই মোক কৈছে যে ষ্টেডিয়ামটো আৰু অলপ ডাঙৰ হ'লে ভাল হ'ল হয়। গতিকে ক্ৰিকেটো খেলিব পাৰিব, বিভিন্ন প্ৰেক্টিছবিলাক কৰিব পাৰিব। গতিকে নেক্সট ফাইনেন্সিয়েল ইয়াৰত আৰু ইয়াত পইচা ধৰা হ'ব, যাতে এই ষ্টেডিয়ামটো খুব সুন্দৰ এটা ষ্টেডিয়াম কৰি দিব পাৰোঁ। নাছিলোঁ সেই সময়ত, মই বাহিৰত আছিলোঁ, কিন্তু আমাক সকলো যাই কৈ আছিলে যে আজি বোলে 1 মাহ হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অহা নাই, 2 মাহ হ'ল অহা নাই, ক'ৰবাত শিলিগুৰিত বহি ফাইল চাইন কৰিছে, ক'ৰবাত কৰিছে, এই কথাবিলাক শুনি আছিলোঁ। এতিয়াতো আমি গাঁৱত গৈ আছোঁ, ৰাইজৰ লগত আছোঁ, ৰাইজক আমি বিচাৰি গৈছোঁ, ৰাইজৰ সমস্যাটো আমি বিচাৰি গৈছোঁ। গতিকে আজিৰ পৰিৱেশ সেইটো নাই, আজিৰ পৰিৱেশ সম্পূৰ্ণ উল্টা।